हेलो फ्रेंड्स नमस्कार मोर चेनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই লৈ আহিছো আপোনালোকৰ বাবে এজোৰ ঘিচা কাপোৰত এমব্ৰইডাৰী কৰা চাদৰ মেখেলা। এই চাদৰ মেখেলাজোৰ চাবৰ বাবে মোৰ বহুতো ভিউৱাৰ্ছে অনুৰোধ কৰি আছিল। তেওঁলোকৰ অনুৰোধ মৰ্মে মই আজি লৈ আহিছো আপোনালোকক দেখুৱাবৰ বাবে। আহকচোন তেন্তে কাপোৰজোৰ চাওঁ। কাপোৰজোৰৰ মাজত মই মৌৰা চৰাই এজনী দিছো। মৌৰা চৰাইজনীৰ সাইজটো অলপ ডাঙৰ আৰু তাৰ মাজে মাজে মই মগৰ বুটা সৰু সৰু কৈ দিছো আৰু সাইডৰ কাখৰ পাৰিটো মই এক্সট্ৰা কাপোৰত কৰি পিনি লগাইছো। চাদৰ মেখেলাজোৰত ডাইৰেক্ট ফুল কৰাতকৈ এনেকৈ পাৰিটো যদি এক্সট্ৰা কাপোৰত কৰা যায় তেতিয়া দেখিবলৈ বেছি শুৱনি হয়। আৰু মই ইয়াৰ সূতাবোৰ গুণাৰ সূতা ব্যৱহাৰ কৰিছো। এংকৰ গুলি আৰু গুণা সূতা দুইটাই দিছো। সেই কাৰণে ইয়াৰ কাপোৰজোৰৰ বহুত জিলিকনিটো আছে, ডেজলিংটো বেছি। খুব ধুনীয়া লাগে দেখিবলৈ। আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে কাপোৰজোৰ। এখন মেখেলাখনত মই এনেকৈ তলত এটা পাৰি লগাই দিছো আৰু মাজে মাজে মৰা চৰাই আৰু মগৰ বুটা দিছো। মগৰ বুটাটোত মই সৰু সৰু চুমকি লগাই দিছো। সাইডৰ পাৰিটোত মৰা চৰাই পাখি এটা দিছো আৰু পাৰিটো কৰা কাপোৰটো মই চাদৰ মেখেলাজোৰ কৰা কাপোৰটোৱে ব্যৱহাৰ কৰিছো। তাৰ পৰা মই পাৰিটোৰ কাৰণে এক্সট্ৰাকৈ কাটি উলিয়াই লৈছো। আৰু এটো ব্লাউজটোত মই এনেকৈ অকণমান ডিজাইন এটা দিছো। পিছফালে মৰা চৰাই পাখি এটা লগাই দিছো। এক্সট্ৰা পাৰি যেনেকৈ কৰিছিলো সেই পাৰিটোৰ দুখৰ এটা লগাই দিছো আৰু হাতখনতো দিছো। এই গোটেই চাদৰ মেখেলাজোৰ এনেকুৱা। আপোনালোকে যদি মোৰ এই এমব্ৰইডাৰী কৰা কাপোৰজোৰ ভাল পায় প্লিজ লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আজিলৈ আহিছো। ধন্যবাদ।